দিছি তো মেরা দেখলে বলে ভাল বলে আরে বলবাং জ্যোতিবাৰৰ বকলত নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভাল আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ। আৰু এয়া মই কৈ থৈছোঁ যে আপোনালোকে গম পাইছে এয়া আমাৰ গাঁৱৰ মানে এতিয়া ভেলাঘৰ পাব তালৈকে আহিছোঁ আৰু আমি গোটেইখিনি আছোঁ। তো ভিডিঅ'টো দেখাই দিম ভালদৰে, তো সকলোৱে চাই এয়া আমাৰ নানি তো আহি ভাল লাগিছে আৰু সকলোৱে আহিব, তো গোটেইখিনি দেখাই দিম বাৰু। ষ্টাইল মাৰিছে চুলিকেইটা। গাইজ আজি ভিডিঅ'টো ময়ে আৰম্ভ কৰিলোঁ। এয়া হৈছে আমাৰ ভেলাঘৰ আৰু এটা আছে, এইটো কালি জ্বলাব মানে এতিয়া জুই দিছে, সকলোৱে পুৱাই আছে। এই দেখছোনে মানুহ আৰু আধা আহিবা বকি আছে আৰু এইটো টুকু তাইও পুৱাব আহিছে। হাই কৰি দিয়া টুকু, হাই কৰি দিয়া। এইটো হাই মোবাইলটো হাই কৰি দিয়া। দিছি তো আপোনালোক সকলোলৈকে ভোগালী বিহুৰ অলপ জনালোঁ। আৰু এইভাগে আমাৰ ঠগি পাতি আছে, হাই কৰি দি ভকত আৰু এইভাগে খুৰা খুৰা হাই কৰি দি এনেকৈ দি মোক একবাৰ দেখাই দে। মুনু এয়া আমাৰ ধুনু আৰু ধুনু এয়া বিহু বুলি ধুতি চলা পিন্ধিছে। ধুনু নমস্কাৰ দিয়া। নমস্কাৰ সকলোকে ভোগালী বিহুৰ বহুতো শুভেচ্ছা থাকিল। আৰু আমাৰ তাত বিহু খাব আহিব, পাছত আৰু আপোনালোকে খাব বিহু খাব নামাতা বুলি বৌ মাতিছে। এয়া চিকুৱে পিন্ধিছে ধুতি চলা ক চিকু ক বিহুৰ শুভেচ্ছা দিয়া। আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিল। বিহুৰ শুভেচ্ছা থাকিল। আমাৰ জ্ঞানে দিয়া বিহুৰ শুভেচ্ছা দিয়া। আপোনালোকক বিহুৰ শুভেচ্ছা আমাৰ ফালৰ পৰা ন অভি কিবা ক'বা? বিহুৰ শুভেচ্ছা থাকিল সকলোকে। আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিল। আহিব আমাৰ ফালে বিহু খাব। এইফালে দিখুৱে ইয়াত ঠগি পাতিছে, এইফালে মাহঁতে চবে ৰখি আছে আৰু এটা পুৰিলে ভেলাঘৰ আৰু এটা বাকী আছে। দেৱানতা ভেলাঘৰত মানে মা কালি ছিটাইছে। আটা কি কৈছা? ভেলাঘৰত কি কৈছা? একো নকলি আৰে বিহুৰ শুভেচ্ছা দিয়ে। চাই আছে মোবাইলত ভিডিঅ' হৈছে ইফালে মোবাইলটো হাই কৰি দি হাই ভিডিঅ' হৈছে হাই বিহুৰ শুভেচ্ছা দিবি। বিহুৰ শুভেচ্ছা আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিল সেনেকে ক নকা কৈ দিয়ে চাই আছে নকয়। আৰু আমাৰ চবচে লাজ কৰি আহিছে তো নিশা তাই কেমেৰা দেখলে ক'লে ভাল ক'লে তাই নাম্বাৰটো ডেসক্ৰিপচনত দিব, কোনবা যদি লৰা আছে পুৰা মেছেজ কৰি ঠিকে আছে। আম্মা ফটো উঠাব নিজে লয় নাই আৰু বিহুৰ শুভেচ্ছা নেদা মোক নেদা আৰু সকলোকে ভিডিঅ' হৈছে বিহুৰ শুভেচ্ছা দি চবকে ঠগবাকে আপোনালোক সকলোকে বিহুৰ ভোগালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ আৰু বিহু খাব আমাৰ ঘৰলৈ আৰু ঠিকনাটো দি কৈ দি বলবাং জ্যোতিবাৰৰ বকলত তলত বজালী জিলাৰ অন্তৰ্গত খুৰীমা কৈবা আমাৰ এই জাগা বিহু খাব কি হে আমাৰ ফালে বিহু খাব আহিব। আমাৰ ভেলাঘৰ পোৱা হৈ গ'ল আৰু এতিয়া আমি সকলোৱে ইয়াতে সেৱা জনাম। কৃষ্ণক চিন্তি হৰি আৰু একবাৰ হৰিবল 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 ঔ ৰাম ঔ হৰি ৰাম কেনে বলা আৰু একবাৰ কি জয় কায়ো খাবা বলি কায়ো দেউৰী আমাৰ দুই গা করে দি দিয়ে এয়া হৈছে আমাৰ ঘৰৰ আটাইতকৈ বয়োজ্যেষ্ঠ আইতা জগৰাকী আৰু আইতানো মানে ভেলাঘৰ খুৱাব আহিব মন খুৰীমা আৰু পৰিয়াল মানে আইতাক ধৰি আনিছে। আইতা যিহেতু অসুস্থ
আগৰ পৰাই ঘৰলৈ আহিলোঁ আৰু আহি সেৱা কৰাত লাগি গ'লোঁ। প্ৰথমতে মানুহজনকে কৰি ল'লোঁ, তাৰপিছত আইতাত মা দেউতা খুৰা খুৰীমা সকলোকে সেৱা কৰিলোঁ। কৰি লৈ শেষত আমাৰ দেবেন আতা আৰু দেবেন আতা যে ইমান মানে কি আৰু বহুত ধেমালি কৰি থাকে চাকচুকী জমনি। A few moments later. এয়া আমাৰ বৌ এতে মন্দিৰত ছাতি লগাই আছে আৰু এইভাগে আজি মাঘৰ 1 তাৰিখ নাই সেইকাৰণে মানে গোটেও ছাতি এৰি গৈছে আৰু এইভাগে আমাৰ দীক্ষিতা হাই কৰি দি হাই আৰু এইভাগে মই হাই আৰু এইভাগে আমাৰ বৌ এতে বকলৰ তলত এইবাৰ একবাৰ গাছডাল দেখে নে মোৰ বহুত পুৰণি গাছ দিয়ে আৰু বহুত ডাঙৰ 200 বছৰৰো বেছি হৈছে বোলে। ইয়াত এই বহাগৰ মাহত কপৌ ফুল লাগে ধুনীয়া ধুনীয়া। এইখন হৈছে শিৱৰ থান, মানে বনাই আছে, কমপ্লিট হোৱা নাই। একডাল বেলৰ গাছ আৰু বৌ ধূপ চাকি জ্বলাই আহি ঘৰ পালোঁ আৰু এয়া চাহ তুলি দিছোঁ। এতিয়া পিঠা লাড়ুৰে আমি সকলোৱে মিলি চাহ খাম আৰু এয়া আমাৰ বহু কেইবিধো পিঠা বনাইছোঁ। নাৰিকলৰ পিঠা, তিলৰ পিঠা, আকৌ তিলৰ মানে কি নাৰিকলত চেনি দিও বনায় আৰু নাৰিকলত মিঠৈ দিও বনায়, বহুত সোৱাদ লাগে। 3-4বিধমান পিঠা বনাইছোঁ আৰু এইফালে খুৰা মানুহজন আৰু দেউতা তিনিজনকে চাহ দিলোঁ, আমিও খালোঁ। খাই মেলি আকৌ আজি মানে কি 3 সাঁজ ভাত খাব নাপায়, সেইকাৰণে অকণমান নিয়ম কৰি মানে দৈ চিৰাকে খালোঁ, মিঠৈ দি বহুত সোৱাদ লাগে। আকৌ এয়া বগৰী আনিছিলোঁ, বগৰী চকলাম এতিয়া। এয়া এইফালে বগৰী চকলাই আছে আমাৰ মাও মানুহ মাতটো এই পকা পকা বগৰী এই লাড়ু পিঠাই দি চাহ খাই আৰু বগৰী চাকল কেনে হ'ব। আজি ভাত খাব নাপায় গাইছ, কিবা কিবি খাই থাকব লাগিব। 3 সাঁজ খাব নাপায়, যি 3 সাঁজ ভাত খাব নাপায়। এনেও টেঙাটো সকলোৰে প্ৰিয় আছে। গুন্দু বগৰী খাবি খাবি যিকোনো টেঙা বস্তু মানে কলপাতত খাইহে ভাল লাগে আৰু মায়ে ধুনীয়াকৈ কলপাত এখিলা কাটি আনিলে, ধুইও আনিছে আৰু আমাৰ নানু মুনু মাতো 3জনী বগৰীখিনি চকলা হৈ গ'ল আৰু এতিয়া জ্বলা সানা পলাটো কিন্তু মোৰ, জ্বলাখিনি হেনো মই সানিব লাগিব। আৰু আমাৰ চিকু একদম ৰৈ আছে, মাজে মাজে দুটা এটা মানে সি চুৰ কৰি লৈ যায় আৰু খায়। আৰু জলকীয়াখিনি মই সানিম, সানি আৰু পূৰা খাম গোটেইকেইজনী মিলি। Babuji to jalan jalan aja betul ben. Magora sih kok gambar paka bogre saklo kha. মাঘৰ যে প্ৰথম বাৰ নহয়, মাঘৰ যে 1 তাৰিখ পইলা তুমি Koila deh. Koila. মাঘৰ মই প্ৰথম 1 তাৰিখে চাকলা যাতলাম কে কৈ দিয়া। Magor mahal sih 1 tarikhe bogre saklo jatram. Jatram, saklam. Seltam lugna. Seltam. এ ক'ৰ বগৰী বাবু? Pogona sakori. আমি যে পিকনিকত গৈছিলোঁ হয় না? আজি 3 সাঁজ ভাত খাব নাপায়, সেইকাৰণে বগৰী পিঠা লাড়ু এইবিলাকে খাব লাগিব। Ami khai. মই গম পাবা নাই মই দাদা দে নানো বেছিকে লৈছি দে সেইটোৱে যিটো
সকলোৱে মিলি পকৰীখিনি খালোঁ, সোৱাদ লাগিলে আৰু মানে কি টেঙা বস্তু এনেও মিলি জুলি খাব লাগে আৰু খাই বহুত ভাল লাগিলে। আৰু তাৰপিছত আহিলোঁ ইয়াত আমাৰ নামঘৰৰ চোতালত। আজি সন্ধিয়াৰ ভাগত কি আমাৰ নামঘৰত ইয়াত ধুনীৰ আয়োজন কৰিছে। এয়া আমাৰ নামঘৰটো আৰু এয়া শিৱ মন্দিৰটো, ইয়াতে ধুনী হ'ব ৰাতি আৰু সন্ধিয়া একেবাৰে মই দেখাই দিম আহি এবাৰ। আৰু এইফালে আমাৰ দেৱানাথে বা কি কৰি আছে, তাৰপিছত দিয়া সন্ধিয়া কৰি মেগী আৰু এয়া বাতি আৰু এয়া মেগী খাম মানুহ। আৰু এইফালে মেগী বাৰ্টি গাইছ, মেগী আৰু আমাৰ ধুনু নাই, ধুনু এইফালে তাত টিউশ্যন হৈছে, টিউশ্যনত ধুনুৰ ভাগৰখিনি থৈ দিম বাৰু। আৰু ধুনু মানে কান্দছে, কিয় কান্দছে আজি আমাৰ তাতে কি আছে ধুনী আহোঁ মানে গোটেইকেইটাই মানে আছে মানে টিভিত মানে কিবা এখন ভূতৰ চিনেমা চাইছে, সেইকাৰণে বয়াটো লাগে গাতে ৰ সিহঁতে চানাইছে হঠাতে একেলগে চাই টিভি চাইছে, মেগী খালো হয়। এতিয়া একো নাই, তোৰখিনি খাবি, সিয়াৰখিনি থৈ দিম, চব কাম তেনে একদম খাওঁ মজাই সেইটো হয় দিছে একদম মানে থৈ দিবা দিম দে বৌ। জোৰে যাব। ধুনুৰখিনি পিছত খাব আৰু সিয়াৰখিনি আগতে খাই ল'বি। আৰু মেগী হৈ গৈছে, আনি খাইছে, মেগী হৈ গৈছে ৰেডি। আৰু এই মেগী খাই উঠি আমি ক'ত যাম? ধুনী পাবা আৰু খানা হ'ব তাতে। খানাও আছে তো গাইজ, গোটেই ভিডিঅ'টো দেখাই দিম। চিকু ভিডিঅ' কৰি কিনে গাইজ আমি এটা টিভি চাম, ধুনুটি চাম গলি ফুটৰ ভিডিঅ'। নহয়, এতিয়া আমি ক'ত যাম চিকু কৈ দি দিলি নাজনে। তুমি চাবা ধুনী পাবা যাম আৰু তাতে খানা হ'ব। টিভি চাম, গোটেই ভিডিঅ' দেখাই দিম, ভিডিঅ'টো চাই থাকিব কৈ দিয়া। ভিডিঅ'টো চাই থাকব একদম শেষ কৰগি। তো গাইজ আমি মেগী খাই খাই আহিলোঁ ধুনীলে। আৰু মোৰ মানে আহি পাওঁতে অলপমান দেৰিয়ে হ'ল। ধুনী কেতিয়াবা আৰম্ভ হৈছিলে আৰু গোটেই নিয়মখিনি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এয়া দেউতা মা সকলো আছে ইয়াতে, আৰু ইয়াতে ধুনীৰ ঠগীখন এয়া বেলগছডালৰ গুৰতে দিছে। আৰু আমাৰ মানে কি শিৱ মন্দিৰটো যিহেতু কমপ্লিট হোৱা নাই, এয়া সেইকাৰণে বেলগছডালৰ গুৰতে দিছে। আৰু এইফালে খানাৰ আয়োজন চলি আছে। এতিয়া ইয়াতে আমি গাজি খাই ল'লোঁ, লৈ এতিয়া খানালৈ যাম আৰু তাৰে খানাৰ আয়োজনখিনি দেখাই দিম। তো হাই গাইজ, এতিয়া হৈছে মানে বিহু ছিজন, ভোগালী বিহু চলি আছে। আৰু আমাৰ এইজনী বাইদেউ, এই যে ঠেং পাক মাৰি বহি আছে, তেওঁ আছে আমাৰ ষ্টেটাছ ফালি, এই বৌ গাজত দেখাই আছে। আজি মানে আমাৰ ইয়াত ধুনী কৰিছে, তো তাতে ধুনী হৈ আছে। আৰু ইয়াতে আহোঁ এই চালাডটো বনাই আছে আমাৰ ডালিমা। এই থালিত কিবা ৰান্ধছে, কি ৰান্ধছে ডালিমা? ভাত। অঁ, ভাত ৰান্ধছে বোলে এই থালিত। অঁ, চাউল বহোৱা নাই তো নাজানো আৰু ইমান। তো গাইজ এতিয়া আমাৰ ধুনীৰ খানাৰ আয়োজন চলি আছে। এইবাগে বৌ হাই কৰি দিয়া কৃষ্ণ। এইবাগে ডালিমি, ডালিমি কি দালি ৰান্ধা আহিছে না তোৰ? এইবাগে আমাৰ বৰমাই মিনিষ্টাৰ, এইবাগে আমাৰ বৌ ইউটিউবাৰ বৌ বিলাই কুটি আছে পৰি। আৰু আমাৰ এইটো সুন্দেৰী বাইদেউ ষ্টেটাছ ফালি আছে। আৰু এটা মানুহ লাগ মৃণাল ঘূৰাই। ভাত আঞ্জা হৈ গ'ল আৰু সকলোৱে মানে খাবলৈ আৰম্ভ কৰিলে। আৰু আমি সকলোৱে বহা নাই, যিহেতু একেবাৰতে সকলোখিনিকে নধৰে। আমি কেইজনমানে ইফালে জুই পুৱাই আছে আৰু আমি কেইজনমানে বহিছে, আৰু আমি কেইজনমানে মানে এই ভাত আঞ্জাখিনি বিলাই আছোঁ। ভাত পানী খাই মেলি আহি ঘৰ পালোঁ। আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন ভিডিঅ' এটাত আকৌ লগ পাম, তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক। বাই বাই, গুড নাইট।